আজি ঘৰতে দুটা অমিতা পকি আছিলে, তাকে বোলো জাম বনাওঁ অমিতাৰ। আপোনালোককো দেখাওঁ মইনো কেনেকৈ বনাওঁ আজি অমিতাৰ জাম। আপোনালোকে এবাৰ ট্ৰাই কৰিব পাৰে, বহুত হেল্ডি হয়। সৰু ল'ৰা ছোৱালীয়ে এনেও জাম খাই ভাল পায়। তাৰ কাৰণে মই অমিতাকেইটা ভালদৰে ধুই পখালি বাকলি গুচাই কাটি টুকুৰা টুকুৰকৈ মিক্সিত এনেকৈ একদম মিহিকৈ পেষ্ট কৰি লৈ এনেকৈ চালনী এখনে চালি লৈছোঁ যাতে গোটা গোটাবোৰ নাথাকে। তাৰপাছত কেৰাহীখন গৰম হ'ব দি ডাইৰেক্ট তাত অমিতাৰ পেষ্টখিনি দি অকণমান দেৰি লৰাই ইয়াত দিছোঁ 2 চামুচ চেনি। অমিতাটো যিহেতু মিঠাই বহুত, সেইবাবে চেনিখিনি অকণমান কমকৈ দিছোঁ। বেছি মিঠা হৈ গ'লেও খাই ভাল নালাগিব নহয় জানো। তাৰপাছত ভাজি একদম শুকান কৰি পেলাম। ভাজি যেতিয়া কেৰাহীৰ পৰা এৰিবলৈ ষ্টাৰ্ট কৰিব, তেতিয়াই গেছৰ ফ্লেমটো অফ কৰি দিব আৰু ঠাণ্ডা হ'বলৈ দি এনেকৈ চিচাৰৰ বৈয়াম এটাত ভৰাই থৈ দিব। তাৰপাছত আপোনালোকে ব্ৰেড ৰুটি সকলোৰে লগত খাব পাৰিব।